নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। 11 মে ৰবিবাৰৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। মেষ ৰাশিৰ ধন প্ৰাপ্তিৰ যোগ আছে। বৃষ ৰাশিৰ নতুন প্ৰেমৰ সম্ভাৱনা দেখা গৈছে। মিথুন ৰাশিৰ ব্যক্তিসকলক ঘৰৰ মানুহে প্ৰশংসা কৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে বেমাৰ আজাৰৰ পৰা সকাহ লাভ কৰিব। সিংহ ৰাশিৰ সপোনবোৰ পূৰণ হ'ব। কন্যা ৰাশিৰ ব্যস্ততাপূৰ্ণভাৱে দিনটো অতিবাহিত হ'ব। তুলা ৰাশিৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে যোগাযোগ বৃদ্ধি পাব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ পৰিয়ালৰ উপদেশ লাভ কৰাৰ সম্ভাৱনা আছে। ধনু ৰাশিৰ ঘৰুৱা সমস্যা আজি সমাধান কৰিব লাগিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ খং অকণমান বৃদ্ধি পাব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে সন্ধিয়া কিবা ভাল খবৰ লাভ কৰিব আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলে নিজৰ ক্ষমতা দক্ষতাবোৰ আনক দেখুৱাব পাৰিব।